কৃষ্ণ সকলোকে মোৰ ফালৰ পৰা সেৱা জনাইছোঁ আৰু মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আহকচোন আজি আমি মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া থানৰ কিছু দৃশ্য আমি দৰ্শন কৰোঁ। আহক আমি ভিডিঅ'লৈ আগবাঢ়োঁ। কৃষ্ণ। আহক আমি এবাৰ ভিতৰখণ্ড মূল খাই মন্দিৰলৈ আমি কিছু দৰ্শন কৰোঁ। এই হৈছে পাহেৰখণ্ডৰ মণিকোট ভাগী। এই খণ্ডই হৈছে গৰখীয়া মহাপ্ৰভুৰ মূল খণ্ড। সকলো ভকতেই সকলো ভক্তই ইয়াৰ পৰাই প্ৰভুৰ চৰণত শৰণ লৈ সেৱাভাগি জনায়। আহক এইবাৰ আমি বাহিৰ খণ্ডলৈ আমি এবাৰ যাওঁ। এয়ে হৈছে গৰখীয়া মহাপ্ৰভুৰ মূল দুৱাৰ। আহক আৰু এইবাৰ আমি কিছু ছাইডৰ পৰিৱেশ আমি দৰ্শন কৰোঁ। সকলোৱে নিজৰ আশাবিলাক পূৰ্ণ হওক বুলি প্ৰভুৰ ঈশ্বৰৰ ওচৰত সেৱা জনাই নিজ নিজ নামেৰে এখনি এখনি সকলোৱে গামোচা বান্ধিছেহি। এই হৈছে গৰুৰ পক্ষীৰ মন্দিৰ। ধুনীয়াকৈ সকলো ফালেই পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে ধুনীয়া মনোমোহক কৰি ৰাখিছেহি। আৰু এই ভাগি গোসাঁই ঘৰৰে পুখুৰী হয়। কিছুমানে ইয়াতে ভৰি হাত ধুই ধুনীয়াকৈ কৃষ্ণ প্ৰভুৰ লীলা প্ৰতিমূৰ্তি দেখুৱাইছেহি। আহক এইবাৰ আমি
শ্ৰী শ্ৰী নৱবৃন্দাবনলৈ আমি এবাৰ ভ্ৰমণ কৰোঁ আৰু তাৰ কিছু আমি দৃশ্য দৰ্শন কৰোঁ। খুব মনোমোহক দৃশ্য, সকলো ফালে কেৱল গামোচা গামোচা গামোচা। সকলো ভক্তবৃন্দই নিজ নিজ মনৰ আশাবিলাক পূৰ্ণ হওক বুলি প্ৰভুৰ ওচৰত সেৱা জনাই নিজৰ নামেৰে এখনি গামোচা বান্ধি থৈছেহি। খুব মনোমোহক মনোৰম দৃশ্য, যেন সেই স্থানত প্ৰৱেশ কৰাৰ লগে লগে তনুমন সঠি হৈ পৰে আৰু এই প্ৰভুৰ দৰ্শন কৰাৰ লগে লগে সকলো যেন পাহৰি যোৱা যায়। আজি আমি গৰখীয়া গোসাঁই মন্দিৰৰ কিছু দৃশ্য দেখালোঁ। আৰু যদি কিবা দেখাব ৰৈ গ'ল যেন আপোনালোকে আমাক ক্ষমা কৰি দিয়ে। আমাৰ ফালৰ পৰা যিখিনি দেখাবলগীয়া কেপাচিটি হ'ল আমি আপোনালোকৰ সবৰ ওচৰত দেখালোঁ। এইবাৰ গৰখীয়া মহাপ্ৰভুক সেৱা জনাই সকলোৰে মংগল কামনা কৰি আমি দুয়ো বান্ধৱী এইবাৰ ঘৰলৈকে বুলি আমি ওলালোঁ। যদি ভাল পায় লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোকে সেৱা জনাই ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। কৃষ্ণ।